হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৰে? সুপ্ৰভাত। ৰাতিপুৱাই আজি অকণমান চুলিত মই কালাৰ কৰিছোঁ। কালাৰ মই অন্য কালাৰ নকৰোঁ, মই পুষ্পা হেনা। যিহেতু ইয়াতে জেতুকা থাকে, জেতুকাটো ঘৰত এতিয়া বৰ্তমান জেতুকা গছ নাই, বাৰিষা মৰি গ'ল। তাৰপিছত এতিয়া মই এইটো পুষ্পা হেনাটোৱে লগাওঁ। মই পুষ্পা হেনাটো লগালে চুলিকেইডাল বহুত বেছি ভাল হয়। মই বহু বছৰেই হ'ল, আমাৰ ঘৰৰ সকলো ফেমিলিয়ে এইটোৱে লগায়। আপোনালোকে লগাবচোন, বহুত ভাল লাগে এইটো। চুলিকেইডাল পকাটো অকণমান শ্বাইনিং কালাৰৰ আহে, বহুত ভাল লাগে চুলি যদি পকে। আৰু এনাৰ্জি পায় কিছুমান মাথাত, গাৰ ভিতৰলৈ এনাৰ্জি পায় বুলি ভাবোঁ আৰু ভাল লাগে মোক। এইটোৱে মই লগাই আছোঁ, আপোনালোকেও লগাবচোন। এতিয়া এয়া লগাই মেলি মই আজৰি হৈছোঁ। আজৰি হৈ অকণমান মোৰ বাৰীত কাম আছে আজি। যিহেতু টুনু নাই, টুনু মোৰ ল'ৰা, সি পঢ়া ক্ষেত্ৰত তেজপুৰলৈ গ'ল। আগতে বাৰী চাৰী সিয়ে চফা কৰে, আৰু এতিয়া মিষ্টাৰেও চফা কৰিবলৈ টাইম নাপায়। যিহেতু আজি মই নিজে চফা কৰিব লাগিব বাৰীখন অকণমান। এতিয়া অকণমান বাৰী চফা কৰিম আৰু কেইটামান কাম আছে, আৰু আপোনালোকক অকণমান দেখাম, আপোনালোকে চাই যাবচোন। ঠিক আছে। এতিয়া মই বাৰীখন অকণমান চফা কৰিম। বহুত কচু গছ হৈ গৈছে বাৰীখনত, বৰষুণ হৈ আছিলে যে, চফা কৰিবৰ কাৰণে কোনো নাই ওচৰত। এতিয়া মই নিজে কৰিব লাগিব। এইখিনি কচু এডৰা হৈ আছে, এইখিনি চফা কৰিম। তাৰপিছত আৰু মই মধুৰি পুলি ৰুইছোঁ, আম পুলি ৰুইছোঁ কেইটামান, এইকেইটা অকণমান চাফা কৰিব লগা আছে। বহুত দিনৰ মূৰত আজি অকণমান সময় পাইছোঁ, অকণমান চাফা কৰোঁ বুলি ওলাই আহিছোঁ। উপায় নাই, ল'ৰা নাই, এতিয়া কি কৰিব, হয় নহয়? নিজেতো কৰাটো ভাল, আৰু হয় নহয় বাৰু? বহুত জংঘল কচু বাৰীখনত, এতিয়া শাক ৰুব লাগিব ইয়াতে। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ কৰেনে বাৰু? কামত যিহেতু সৰু বৰ নাই, সকলোৱে কৰিব লাগে, হয় নহয় বাৰু? ময়ো কৰিছোঁ, আগৰ পৰাই কৰোঁ বাৰু, এতিয়াও কৰিছোঁ। যিহেতু খৰালি হৈছে, এতিয়া অকণমান কৰিব লাগিব কাম। এইটো চব্জি তব্জি কৰিবলগীয়া হয় বাৰীতে, লাই শাক চাই শাক ৰুওঁ। আৰু আমাৰ টিকলাটো জেতুকা লগাই বহি আছে, কেমেৰামেন হৈ আছে। আমাৰ পোৱালিটো জেতুকা লগাই আছে চুলিত। আজি এক্সাম নাই, এইখন কৰি আছে। মধুৰি পুলি এজোপা ৰুইছিলোঁ, বৰ ধুনীয়া কৈছে। এজোপা নহয়, 3জোপা ৰুইছিলোঁ। এতিয়া এইজোপা অকণমান ধুনীয়া হৈছেগৈ। আৰু মধুৰি পুলিজোপা, এজোপা ল'ৰাই ৰুইছিলে, অমৰা টেঙা। সি থাকিলে বাৰীখন বৰ ধুনীয়া হৈ থাকে, সি বহুত যথেষ্ট কাম কৰে। এনেকৈ কৰি এতিয়া সি নাই, সি থাকিলে বাৰু মোৰ ইমান কষ্ট নহয়। আৰু এটা বস্তু, এজোপা মধুৰি মই ৰুইছিলোঁ, এজোপা মধুৰিটো কিবা এটা এনেকুৱা হৈ গৈছে, পাতবোৰ এনেকুৱা কিয় হৈ গৈছে জানো? কি দিব লাগিব আপোনালোকে পৰামৰ্শ দিবচোন। মধুৰিজোপা কিনি আনিছিলোঁ পুলিটো মই 50 টকা দি। তাৰপিছত এতিয়া দেখোন 3টা আনিছিলোঁ 50 টকা দি, 150 দি। 2টা পুলি ভাল হ'ল, এইটো পুলিয়ে এনেকৈ কিবা হৈ গৈছে। কিয় এনেকুৱা হৈ গৈছে জানো? পাতবোৰ চাওকচোন, কিবা শুকাই গৈছে পাতবোৰ। অকণমান কি লগালে, কি দিব লাগিব ইয়াতে? আপোনালোকে যদি জানে, দি পাইছে যদি জনাবচোন অকণমান। আৰু এটা বস্তু দেখাম মই আপোনালোকক। এজোপা বন কপৌ বুলি কয়, বহুত ধুনীয়া ফুলে এজোপা, একদম দীঘল দীঘলকৈ ফুলে বিহুৰ আগতে।
মই এজোপা আমাৰ টকৌ গছ আছে, টকৌ গছতে দি দিছিলোঁ। 3 বছৰমান হ'ল, বহুত ধুনীয়াকৈ ফুলে। ফুলজোপা বহাগ বিহুৰ ওচৰত মই দেখাম যেতিয়া ফুলিব, ইমান সুন্দৰকৈ ফুলে নহয়। আৰু এইজোপা একদম পূৰা য়েল্ল' কালাৰ হ'ব এজোপা বেলেগ বেলেগ জাতিৰ মই ৰুইছোঁ। মই বিহুৰ সময়ত আপোনালোকক নিশ্চয় দেখাম। আৰু এজোপা আম কিনিছিলোঁ মই, আম পুলি চফা কৰিবলৈ সময়ে পোৱা নাই। পুলিটো বহুত ডাঙৰ হৈ গৈছে, যথেষ্ট ডাঙৰ হৈছে আম পুলিটো। কিন্তু এতিয়া গছজোপাৰ পৰা কিবা অসুবিধা হ'বনে কিয়েনে, এতিয়া উঘলাই দিবলৈও বেয়া লাগিছে, মৰি যাব বুলি। যিহেতু উঠাবলৈ বৰ কষ্ট হয় পুলিবোৰ, সেইকাৰণে বহুত ওখ হৈ গ'ল, মোতকৈ ওখ হৈ গ'ল। 1 বছৰ হৈছিলেহে, একদম মোতকৈ ওখ হৈ গ'ল। আৰু এজোপা মই মধুৰি ৰুইছোঁ, সেইজোপাও ভাল হৈছে নে এপাক চাই আহোঁ। বহুত দিন হ'ল এজোপা চাবই যোৱা নাই মই বাৰীখনলৈ। ব'লকচোন। এইজোপাও তেনেকুৱাই অৱস্থা হৈছে, মধুৰিজোপা। এইজোপাটো যথেষ্ট ডাঙৰ হ'ল বাৰু, এইজোপা যথেষ্ট ডাঙৰ হৈছে, কিন্তু পাতবোৰ এনেকুৱা হৈ গৈছে। কিয় হৈছে চাওকচোন, পাতবোৰ এনেকুৱা। কি দিলে ভাল হ'ব জানো। যিহেতু মই মধুৰি খাই বহুতেই ভাল পাওঁ, সেইকাৰণে মধুৰিয়ে লগাইছোঁ বাৰীখনত বেছিকৈ। আৰু এতিয়া কি কাৰণে হৈছে এতিয়া বুজি পোৱা নাই, পাতবিলাক এনেকুৱা কেলৈ হৈ গৈছে। এইজোপা বহুত ডাঙৰেই হৈছে, অহা বছৰমানৰ পৰা লাগিব চাগে সম্ভৱ। এতিয়া কি দিলে পুলিকেইটা ভাল হ'ব জানো, মজবুত হ'ব পুলিকেইটা, বুজিয়ে পোৱা নাই কি কাৰণে হৈছে এনেকুৱা জানো। আৰু এটা মই কথা আপোনালোকৰ পৰা সুধিব বিচাৰোঁ। যিহেতু মোৰ বাৰীখন নতুনকৈ মই বনাইছোঁ, আৰু পাণ এজোপা ৰুইছিলোঁ, পাণজোপা বেছি ডাঙৰ হোৱা নাই। কিয় এনেকুৱা হৈছে জানো পাণজোপা, চাওকচোন, সৰু সৰু হৈ গৈছে পাণজোপা। এইবোৰ মানে ডাঙৰ হ'বলৈ সময়ে নাই পোৱা নে কিয়েই নাই, এনেকৈ শিপাৰ কাৰণে ডাঙৰ হ'ব পৰা নাই জানো পাণজোপা। মই বাৰু তামোল নাখাওঁ, আলহী আহিলে লাগে যে, সেইকাৰণে মই আনি ৰুইছিলোঁ। যিহেতু মই তামোল নাখাওঁ, হ'লেওতো বুঢ়ী হ'লে খাব লাগিব ন, সেইকাৰণে ৰুইছিলোঁ পাণজোপা। ডাঙৰ হৈছেগৈ আৰু, কিন্তু পাতবোৰে ডাঙৰ হ'ব পৰা নাই, কিয় জানো। কি দিলে পাতবোৰ ডাঙৰ হ'ব চাওকচোন। তলৰ পৰা মানে ওপৰলৈ বগাই গৈছে পাণজোপা, কিন্তু পাতবোৰে ডাঙৰ হোৱা নাই। সৰু জাতিয়ে হ'বনে ডাঙৰ জাতিয়ে হ'বনে নাজানো। আনি পিনে ৰুইছিলোঁ, আৰু গৰম বহুত হৈছে। কিন্তু এতিয়া আজি কাম কৰিম বুলিয়ে লৈছোঁ, যিহেতু অকণমান আজৰি হওঁচোন। এইজোপা কি ফুল নাজানো, মোক বা এগৰাকীয়ে দিছিলে, ৰুই থবাচোন, এইটো ৰুলে ভাল হ'ব। বগা বগা ফুলিছিলে, এতিয়া পূজাৰ সময়ত ফুলিব বুলি এজোপা ফুলজোপা। ইমান নামটো মই নাজানো, ফুল মই বহুত ভাল পাওঁ, সেইকাৰণে মই অকল ফুলেই ৰুই থাকোঁ। আৰু অলপ দিনৰ পিছত ফুলিব আৰু এজোপা। এনেকৈ মই ডাং বান্ধি বান্ধি দিছোঁ ওপৰলৈ যাবৰ কাৰণে। কেনেকুৱা কি ফুল মানে নামটো জানা নাই আজিলৈকে মই। পুলিটো সৰু এটা শিপা আনি ৰুইছিলোঁ, এতিয়া যথেষ্ট বাঢ়ি গৈছে চাওকচোন, বহুত ধুনীয়াকৈ বাঢ়িছে। এই পূজাৰ ওচৰতে এইটো ফুলিব বোলে ফুলটো। ফুলাৰ পিছত বাৰু মই এদিন দেখাম কেনেকুৱা ফুলে। ভাল লাগিছে আৰু, যিহেতু ফুল মই বহুত বেছি ভাল পাওঁ, সেইকাৰণে ৰুইছোঁ। আৰু অলপ দিনৰ পিছত বহুত ফুল ফুলিব আৰু আমাৰ ঘৰত। আৰু এজোপা ফুল ৰুইছিলোঁ মই, কৃষ্ণচূড়া বুলিহে ৰুইছিলোঁ আচলতে মই, কিন্তু কৃষ্ণচূড়া নহয়। এজোপা কি ফুল হ'বগৈ জানো, এইটো কৃষ্ণচূড়া নিচিনা হৈছে, ৰাধাচূড়াই হ'বগৈ চাগে নেকি, কি হ'ব জানো, হ'ব আৰু। এইটো ৰুইছোঁ কিছুমান মই চিনি নোপোৱা ফুল আনি ফুলাৰ পিছত মই আপোনালোকক দেখুৱাম বাৰু। ঠিক আছে, মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবচোন। যিহেতু বাহিৰত গৈ ভিডিঅ' বনাবলৈ সময়ে পোৱা নাই, আৰু অকণ ব্যস্ত হৈ আছোঁ, মাইনা এক্সাম চলি আছে, এতিয়া ক'তো যাব পৰা নাই। তাকে অকণমান আপোনালোকৰ মাজত আজি এইটো ভিডিঅ'ই বনালোঁ। এনেকুৱা লাগিছে আপোনালোকে চাবচোন। আৰু মোৰ চেনেলটো আপোনালোকে ইমান কম সময়ৰ ভিতৰতে ইমান আগুৱাই লৈ গৈছে, ভাল লাগিছে। 1 মাহ হোৱাই নাই মোৰ চেনেলটো কৰা, ছেপ্টেম্বৰৰ 8 তাৰিখতে মই কৰিছিলোঁ, আৰু এতিয়া এমাহ হোৱা নাই। যথেষ্ট ছাবস্ক্ৰাইবাৰ হৈছে। মই য'ত ভাবিছিলোঁ 30টামানো নহ'ব চাগে, কিন্তু 286 আজিৰ দিনত হৈছে মোৰ। ভাল লাগিছে, সকলোৱে মৰম কৰিব, সকলোৱে লাইক কমেণ্ট কৰিব। ঠিক আছে, বাই বাই।